started. এই পথাৰখনত মই অলপমান হাগি দিলো এতিয়া কটি ধুব পানী পোৱা নাই মই ধুৱাই দিম নেকি বা অলপ বৈনিক চোদা মই কটি ধোৱাৰ কথা কৈছো কাপোৰ ধোৱাৰ কথা কোৱা নাই মাক কসম বম মালে দাদা এই মালটো মোৰ জানা না তই নাচবিছে তোমালোকৰ নাম ই পাগলা ই বেঙা ই বাতিয়া আৰু মই জহৰা বাল সিং ক' নতিৰ পুতে I wanted to gangbang with 4 of them. বগা তিৰিটো তহঁতৰ লগত গেং বেং কৰিব খুজিছিল আচ্ছা কিন্তু গেং বেং মানে কি One will be in my mouth, one will be in my ear, one will be in my ass, and others you will get to know. মানে কেছটো কি আমাৰ বগা তিৰিটোৱে ছেটিছফেকশ্যনটো পোৱা নাই এতিয়া তহঁত গোটেইকেইটাৰ পৰা ছেটিছফেকশ্যনটো ল'ম বুলি ভাবিছে বাইদেউ দুখ পাব কিন্তু আপুনি বাকী কিবা ভুল হ'লে চাই ল'ব বাকী মই ৰেডি দে হেভ একচেপ্টেড ইয়ৰ প্ৰপ'জেল নাও উই হেভ টু বাই এ কিং চাইজ বেড Okay. ফালি দিম কেলা ভালে দিম কথা এইটোৱে যে তহঁতে কেলা মোক কৰোণাৰ ভেকচিনটো দে আৰু তাৰপিছত আমাৰ ইংলেণ্ডৰ ৰাণীটো তহঁতক দি দিম সেই বুঢ়ীটো লৈ আমি কি কৰিম ছাৰ নহ'লে বুঢ়ীটোক বেছি বিননিত ইনভেষ্ট কৰিম কিবা বেলেগ এক্সচেঞ্জ অফাৰ দে ঠিক আছে তহঁতক আমি টাইটেনিকৰ হিৰ'ইন ৰ'জক দি দিম আৰু আমি কহিনুৰ হীৰাটোও দি দিম যোনটো আমি চুৰ কৰি লৈ গৈছিলোঁ দে ক চাৰ্ট মঞ্জুৰ নে মই ভাবিছোঁ মোৰ একো ভুল নাই মোক খালি কৈছিল গেং বেং কৰিব লাগে তাৰপিছত বিচনাত যাই চাওঁ ইয়াত এটা কেমেৰা কি কওঁ মই MMS বনাই আছিল বেইহঁতে এইবোৰে ভাল নালাগে তুমি কাপোৰ চাপোৰ খুলিছিলা নে নাই আৰু বিচনাত উঠি তুমি তাক কি বুলি কৈছিলা কও মোক দেউতা বুলি মাতিবা বুলি কৈছিলোঁ মানে কল মি ডেডি অঁ সেনেকুৱা কিবা আছিল নেক্সট ভিডিঅ'জত দেখিছিলোঁ এতিয়া পৰ্ণ চাও কৰিছ তই আমাৰ ধৰ্মত এইবিলাক চব নাই আৰু এতিয়া তই চাই আছ এইটো তোক চাই কিনে চবে চাব এতিয়া পৰ্ণ চাওঁতে কি ভুল কামটো হ'ল 2 মিনিট হাতৰ কাম কিন্তু কিয় শৰ্মাৰ পুতেকে এইবিলাক চব একো নকৰে শৰ্মাৰ পুতেকৰ গাৰ্লফ্ৰেণ্ড আছে আৰু মোৰ আজি 24 বছৰে ছিংগল মই আপোনাৰ কেছ না আপুনিতো বিয়া পাতিছে কিন্তু মোৰ এই হাতৰ অভিনয় একোৱে নাই So hello guys, this is Didi, your entertainer. So video যদি ভাল লাগিল then like, comment, share, subscribe GS ফালৰ পৰা সব দি যাবা and মোক Instagramত ফলো কৰিব নাপাৰিবা @didi.entertainment_official আৰু মোৰ Facebook পেজটো লাইক কৰিব নাপাৰিবা আৰু this video is sponsored by বিনানি তোমাৰ এনেকুৱা এটা এপ হয় যোনটো তুমি ঘৰত বহি বহি বহুত পইচা কমাব পাৰা বিনানি হ'ল তোমাৰ most popular trading app across the India আৰু এই এপটো fully secured হয় আৰু full license থকা ইয়াতে তুমি register কৰিব কাৰণে তোমাক একো ডকুমেন্ট নালাগে just email ID আৰু পাছৱৰ্ড হ'লে হ'ল বাস এই এপটো চলাবৰ কাৰণে তোমাক খালি অলপমান বিজনেছ স্কিল লাগিব আৰু হেতু বস্তু সবৰে আছে সো এই এপ্লিকেশনটো ইউজ কৰা অলপমান মাথা লগাই কিনে ট্ৰেড কৰা পইচা লগোৱা আৰু ঘৰত বহি বহি বিন্দাছ পইচা আৰু যেতিয়া পইচা উইথড্ৰ কৰিবা তুমি তেতিয়া ডাইৰেক্ট বেংকত উইথড্ৰ কৰিব পাৰিবা বা তুমি ডাইৰেক্ট পেটিএমতো উইথড্ৰ কৰিব পাৰিবা সো বিননি এপৰ বিষয়ে আৰু কিবা জানিব থাকিলে তেতিয়াহ'লে ডেসক্ৰিপচনত চেক কৰা till then next ভিডিঅ'ত লগ পাম সো তেতিয়ালৈকে বাই বাই and Any questions? Yes, sir. Yes. ৰাতি যদি গাৰ্লফ্ৰেণ্ডে মোক নিউজ দিয়ে মোৰ নিউজ দিয়াটো জৰুৰী নেকি তোমালোকৰ ক্লাছ কালি মোৰ ৰুমত আছে আহি যাবা